বিনয়ী হ'বলৈ শিকক। কেতিয়াও কোনো কথাক লৈ দম্ভ বা অহংকাৰ কৰি নুফুৰিব। এটা কথা মনত ৰাখিব, ধুমুহাত ডাঙৰ ডাঙৰ গছবোৰ উভালি পৰিলেও কিন্তু বতাহৰ সৈতে হালিব পৰা গছজোপা সদায় টিকি থাকে। সেইবাবে সাময়িক সফলতাক লৈ নিজকে অসাধাৰণ বুলি ভাবি অহংকাৰী হৈ জীয়াই নাথাকিব। কষ্ট পাই পাই বেয়া সময় দেখি দেখি আমি এটা সময়ত ইয়াৰ লগত অভ্যস্ত হৈ পৰোঁ। নিজকে মোকাবিলা কৰিব পৰাকৈ শক্তিশালী কৰি তোলোঁ। কোনোবাই আঘাত দিলেও, প্ৰতাৰণা কৰিলেও আৰু কষ্ট নোপোৱা হৈ পৰোঁ। কোনোবাই ইগনোৰ কৰিলেও একো অনুভৱেই নহয়। নিজকে অকলশৰীয়া কৰি ৰাখিব পৰা হৈ যাওঁ। আমাৰ জীৱনলৈ অহা বেয়া সময়বোৰে আমাক প্ৰচুৰ পৰিমাণে কষ্ট দিলেও সেই সময়বোৰৰ ওচৰত কৃতজ্ঞ হোৱা উচিত। কাৰণ এই বেয়া সময়বোৰেই আমাক মানুহ চিনাত সহায় কৰিছে, শক্তিশালী কৰি তুলিছে। সেইবাবে আমাৰ প্ৰত্যেকৰে জীৱনত মাজে সময়ে বেয়া সময় অহাটো বহুত দৰকাৰী। অনেক কথা দেখি ঠেকি শিকিব পাৰোঁ। ব্যক্তিত্ব এনেকুৱা এটা গুণ যিটো থাকিলে আমি কেতিয়াও কাকো অভদ্ৰভাৱে একো ক'ব নোৱাৰোঁ। ব্যক্তিত্ব থাকিলে কোনোবাই কৰা বেয়া ব্যৱহাৰৰ প্ৰত্যুত্তৰ বেয়া ব্যৱহাৰেৰে দিব নোৱাৰি। ব্যক্তিত্ববোধ থকাসকলে কেতিয়াও কাৰো লগতে কামত অবাবত অকাৰণত সোমাবলৈ নাযায়। শুদ্ধ ব্যক্তিত্ববোধ থকাসকলে কেতিয়াও আনৰ লগত ধেমালি কৰাৰ চলেৰেও অভদ্ৰতা প্ৰকাশ কৰিব নোৱাৰে। ব্যক্তিত্বই মানুহক আন 10জনতকৈ পৃথক কৰি তোলে। ইয়াৰ দ্বাৰা নীতি নৈতিকতা, আচাৰ ব্যৱহাৰ আৰু মূল্যবোধ প্ৰকাশ পায়। ই এনে গুণ যিয়ে নিজকে আনৰ চকুত সস্তা কৰি তুলিবলৈ নাযায় বা আনকো নীচ বা সৰু কৰি তুলিবলৈ কেতিয়াও নাযায়। এই কাৰণেই শুদ্ধ ব্যক্তিত্ব গঠন কৰাটো আটাইতকৈ কঠিন, যিটো সকলোৱে কৰিব নোৱাৰে। সেই মুখবোৰলৈ মনত পেলাওক, যাৰ বাবে আপোনাৰ জীৱনটো ধ্বংস হৈছে, যাৰ বাবে জীৱনৰ বহুমূলীয়া মুহূৰ্তবোৰ অপচয় হৈছে। সেই মুখবোৰলৈ মনত পেলাওক, যিসকলে আপোনাৰ লগত বিশ্বাস ভংগ কৰিছে, যিসকলে বিপদৰ সময়ত আপোনাৰ হাত এৰা দিছে, যিয়ে আপোনাক সকলোৰে সন্মুখত অপমান কৰিছে, যিয়ে আপোনাৰ সৰলতাৰ সুযোগ লৈ আপোনাক ঠগিছে। আঘাতৰ চিন, অপমানৰ চিন কেতিয়াও পাহৰিব নালাগে। যিকোনো ক্ষেত্ৰতে অন্ততঃ মূৰ তল কৰি নিজকে সৰু কৰি নুতুলিব। মূৰ তুলি সাহসেৰে থিয় হৈ নিজক বচাব পাৰি। মানুহে যিয়েই নকওক কিয় মনত ৰাখিব, এয়া আপোনাৰ আত্মসন্মান। সকলো পাহৰি নাযাব, সকলো ভুল ক্ষমা কৰিব পৰা নাযায়, সেইটো মনত ৰাখিব। কিছু সময়ৰ ব্যৱধান মাথো। সকলো মানুহৰে ৰূপ দেখা পোৱা যায়। একবাৰ ঘনিষ্ঠ বুলি দাবী কৰা মানুহবোৰৰো তাৎক্ষণিক পৰিৱৰ্তন। আপুনি প্ৰতিৰোধ লোৱাৰ প্ৰয়োজন নাই, মাথো মনত ৰাখিব, কেতিয়া কোনে আপোনাক আঘাত কৰিলে, কষ্ট দিলে। নিজৰ বুলি কৈ ফুৰা মানুহবোৰে সুযোগ পালেই আপোনাক আঘাত কৰি কোৱা প্ৰতিটো শব্দ হজম কৰি ৰাখিবলৈ শিকক। আপোনাৰ লগত হোৱা প্ৰতিটো ঘটনা ভাগ্যৰ দুখ বুলি মানি লৈ নিজকে শান্ত কৰক আৰু সকলো ভগৱানৰ ওপৰত এৰি দিয়ক। নেদেখাজনে সকলো চম্ভালি ল'ব। মানুহে আপোনাৰ সৈতে ভুল কৰিব আৰু সেই ভুলৰ বাবে একেবাৰে অনুশোচনাও নকৰে। এই কঠিন সত্যটো যিমান সোনকালে আপুনি গ্ৰহণ কৰি ল'ব পাৰিব, আপোনাৰ বাবে সিমানেই সহজ হ'ব। মানুহৰ মুখৰ কথা সহজতে কেতিয়াও বিশ্বাস নকৰিব। কাৰণ মানুহে মুখেৰে যি মন যায় তাকে ক'ব পাৰে, কিন্তু তেওঁলোকৰ কৰ্মই তেওঁলোকৰ হৃদয়ৰ প্ৰকৃত সত্যতা প্ৰকাশ কৰে। কাৰোবাৰ কথাবোৰত অত্যাধিক বিশ্বাস কৰাৰ পিছত যেতিয়া আপুনি তেওঁৰ কথা আৰু কামৰ মাজত সম্পূৰ্ণ বিপৰীত হোৱা দেখা পায়, তেতিয়া আপোনাৰ হৃদয়ত এটা স্থায়ী আঘাত লাগিব। কাৰণ আপুনি সেই মানুহজনৰ কথাবোৰক বহুত বিশ্বাস কৰিছিল। সেইবাবে আনৰ মুখৰ কথা বেছি বিশ্বাস নকৰিব। পূৰ্ণতাৰ পৰা শূন্যতালৈ যাবলৈ বেছি সময়ৰ প্ৰয়োজন নাই, কিন্তু শূন্যতাৰ পৰা পূৰ্ণতালৈ উঠি আহিবলৈ বহু দূৰ। পূৰ্ণতাৰ পথ অনুসৰণ কৰিবলৈ বহুত ত্যাগ কৰিবলগীয়া হয়। যিসকলক এৰি যোৱাৰ কথা এপলকো ভবা নাছিলে, তেওঁলোককো
এৰি আঁতৰি যাব লগা হয়। আঁতৰত থিয় হৈ ভুৱা হাঁহি এটা মাৰি বিদায় দিব লগা হয়। আপুনি ভাবিছে চৌপাশৰ সকলোৱে আপোনাক বহুত ভাল পায়। প্ৰকৃতাৰ্থত সেইটো সম্পূৰ্ণ ভুল। মানুহে আপোনাক সেইবাবে ভাল পোৱাৰ অভিনয় কৰে যাতে আপুনি সেইসকলক সুখী কৰি ৰাখিব পাৰে। তেওঁলোকৰ কাম কৰি সহায় কৰি দিয়ক। তেওঁলোকৰ প্ৰতি কিছু এফৰ্ট দিয়ক। যিদিনা আপুনি তেওঁলোকৰ বিচৰা মতে কাম নকৰিব, এফৰ্ট দিয়াটো বন্ধ কৰি দিব, সেইদিনা বুজিব সেইসকলৰ প্ৰকৃত ৰূপটো কি। বেয়া যেন লাগিলেও এইটোৱে সঁচা।